নমস্কাৰ মই উপস্থিত আছো YT 365 ষ্টুডিঅ'ত ইতিমধ্যে দিবলৈ বিচাৰিছো YT 365 দৰ্শকসকলক এক বিগ ব্ৰেকিং নিউজ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত ফলাফল ঘোষণা হোৱাৰ লগতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ পূজা বেনাৰ্জীয়ে 584 নম্বৰ লাভ কৰি ইতিমধ্যে অসমৰ ভিতৰত দশম স্থান অধিকাৰ কৰিবলৈ পাইছে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন আজি তোমাৰ যি কৃতিত্ব লাভ কৰিলা ইয়াৰ ক্ষেত্ৰত তুমি কাক মই প্ৰথমতে মোৰ মা দেউতাক কৰিমে তাৰ ওপৰত মোৰ যিবিলাক গুৰুজন আছে তেওঁলোকৰ ছাপোৰ্টৰ কাৰণে হয়তো ইমান কৰিছোঁ তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে স্থানপ্ৰাপ্ত হৈছোঁ আৰু শিক্ষাগুৰুসকলৰতো অৱদান অনস্বীকাৰ্য ভৱিষ্যতে তোমাৰ কি হোৱাৰ আছে মই ভৱিষ্যতে উচ্চ শিক্ষিত হ'ব বিচাৰোঁ এজন ভাল প্ৰতিষ্ঠিত মানুহ আৰু এজন দেশৰ ভাল নাগৰিক হ'ব বিচাৰোঁ শিক্ষাৰ বাহিৰেও তুমি বাহিৰা গ্ৰন্থ অধ্যয়ন কৰিছিলা বুলি আমি জানিছোঁ আৰু সংগীতৰ লগতে জড়িত কেনেকুৱাকৈ জড়িত মই সৰুৰে পৰা সংগীত শিকোঁ মোৰ মায়েও সংগীতৰ চৰ্চা কৰিছিল যাৰ বাবে মই বহুত সৰুৰে পৰা সংগীতৰ চৰ্চা কৰি আছোঁ আৰু মই ইয়াতে শিকিছিলোঁ তাৰপিছত বিশাৰত পাছ কৰাৰ পিছত আৰু ভায়লিনো শিকিছোঁ এতিয়া তুমি ক'ত এডমিশ্যন ল'বা এতিয়া কোনো ঠিক হোৱা নাই ইচ্ছা কৰিম ভাল ভাল কলেজত লোৱাৰ আশা আছে এনেই কেনেকুৱা গ্ৰন্থ অধ্যয়ন কৰা বাহিৰা গ্ৰন্থ বাহিৰৰ ভিতৰত সাধু কথা বা জেনেৰেল নলেজৰ যিবিলাক থাকে তাৰপিছত এনচাইক্লোপিডিয়া এইবিলাক চবে মানে কৰি থাকোঁ আৰু ঘৰুৱা শিক্ষক আছিলে নেকি ঘৰুৱা শিক্ষক দুটা বিষয়ত আছিল ইংৰাজী আৰু উচ্চ গণিত